নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সবিতাই আজি আপোনালোকলৈ লৈ আহিছোঁ মূলাৰ ঘণ্টৰ এটি সুস্বাদু ৰেচিপি। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। এয়া মই লৈছোঁ 4টা মূলা, বাকলিখিনি এৰাই লৈছোঁ। এয়া হালধি, পিঁয়াজৰ পেষ্ট, বিলাহী কাটি লৈছোঁ, ঘি, জলকীয়া, গৰম মছলাৰ গুড়ি, আদা নহৰুৰ পেষ্ট আৰু এয়া নিমখ। প্ৰথমে মই মূলাকেইটা এনেদৰে ৰুকি লৈছোঁ।
এয়া আমাৰ মূলাৰ ঘণ্টৰ ৰেচিপি ৰেডি হৈ গ'ল। যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।